Hey বন্ধুসকল, আমি বৰ্তমান গৈ আছোঁ এটি কাভাৰ চঙৰ শ্বুটিং কৰিবলৈ। আৰু এইটো মোৰ ব্লগত অন্য এটা ভিডিঅ', যিটো আমি শ্বুটিং টাইপবিলাক দেখুৱাম। তো আপোনালোকে চাই থাকক। আৰু ক'ত যাম মই কিন্তু এতিয়ালৈকে একো নাজানো, গম পোৱা নাই। তো মই স্কুটি চলাই আছোঁ, তথাপিও মানে অকণমান আপোনালোক মানে জনাব খুজিছোঁ আৰু বাছ এইখিনিয়ে। এই ৰাস্তাটো খুবেই বেয়া, তথাপিও মানে গৈ আছোঁ আৰু এনেকৈ মানে ইমান জাগা, তথাপিও মানে যাই থাকিব লগা হ'ল আৰু গৈ আছোঁ। এতিয়া মানে ক'ত যাম মই গম নাপাওঁ, কাৰণ মোক ফোনত কৈছে যে শ্বুটিং টাইমত যাব লাগে, বাছ সেইখিনিয়ে আৰু। আমি বৰ্তমান আহি এইয়া জয়পুৰ পাৰ হৈ পেলাই এইখন অলপ মানে গাঁৱৰ পৰা ৰাস্তাত পালোহি, আৰু বোলে অকণমান দূৰ আছে আৰু ক'ত যাই আছোঁ সেইটো আপোনালোকে চাই মানে নিজে চাই পেলাই গম পাব আৰু। এতিয়া সোমাব ক'লে যে একেবাৰে এটা কাঁচা ৰাস্তা দি, যিটো ৰাস্তাত মানে অকণমান গাড়ী চলাত দিগদাৰ হয়। তাৰপিছতো মানে মোবাইলটো লৈ অকণমান আগবাঢ়িব চেষ্টা কৰি আছোঁ, গৈ আছোঁ। চাই থাকক আপোনালোকে আমি ক'ত গৈ আছোঁ বা কেনেকুৱা লাগে। আমি আহি পালোঁ সেই জেগাডোখৰ য'ত মানে শ্বুটিং টাইম চলিব। তো ইয়াত কি আৰু এইবিলাক দেখোন নাৰ্চাৰী, ভাল লাগিব চাগে, ইয়াত মজা লাগিব, খুব এনজয় কৰিম। আৰু এইবিলাক বহুত ধুনীয়া ধুনীয়া কিবা কিবি দেখি আছোঁ আৰু মানে চাই থাকক আৰু আপোনালোকে, মানে কিবা কিবি দেখি আছোঁ আৰু এতিয়া মই আগবাঢ়ি আছোঁ। এতিয়া অকণমান ভিতৰ ফালে মানে য'ত মোৰ বন্ধুসকলে আছে, গৈ আছোঁ। ভালে লাগিব চাগে, ইমান ধুনীয়া এটা পৰিৱেশ, সঁচাই মনোমোহা, মজা দেই। নমস্কাৰ বন্ধুসকল, মই আচলতে ইয়াত আহিছিলোঁ এটা কাভাৰ চঙৰ শ্বুটিঙৰ কাৰণে। আৰু এইটো মোৰ চেনেলৰ আন এটি কভাৰ চঙৰ শ্বুটিং টাইম ভিডিঅ' হয়। তো মই ইয়াত আহি দেখিলোঁ, মোৰ বন্ধুহঁতে ক'ত আহিব কোৱা নাছিল, পিছত গম পালোঁ যে এখন ধুনীয়া নাৰ্চাৰী। আৰু সঁচাই নাৰ্চাৰীখনত আহি পেলাই খুব ভাল লাগিছে। নাৰ্চাৰীখন আছে অৱস্থিত সেই লোহাৰঘাটৰ ওচৰত, চল্লিত। খুব ভাল লগা নাৰ্চাৰীখন, তো আপোনালোকে চাই থাকক। কভাৰ চঙৰ শ্বুটিঙৰ লগতে আৰু নাৰ্চাৰীখনৰ অকণমান দৃশ্য চাই লওক আপোনালোকে কেনেকুৱা পায়। আৰু আহক মই দেখুৱাম আপোনালোকক নাৰ্চাৰীখনৰ কিছু অংশ, খুবেই ভাল লগা। বহুত ধুনীয়া ধুনীয়া ইয়াত গছৰ পুলি আছে। মই কিছু নামবোৰ দেখুৱাব চেষ্টা কৰিম। ইয়াৰ গছবিলাকৰ যিবিলাক গছ আছে, ময়ো কিছুমান গছৰ নাম নাজানো, তো আপোনালোকে চাওক কেনেকুৱা পায়। এইবিলাক চাওক, মোৰ পিছত চব গছৰ পুলি, আৰু ইমান ধুনীয়াকৈ গছৰ পুলিবিলাক ইয়াত মানে সজাই পৰাই থৈ দিছে, মানে ধুনীয়াকৈ মানে হেৰি কৰি ৰাখিছে, সজনে মানে ঠিক কৰি ৰাখিছে আৰু চাওক, সঁচাই ভাল লগা। আৰু আপোনালোকে চাই থাকক, মই গছৰ পুলি কিছুমান দেখুৱাব চেষ্টা কৰিম। নাম ইয়াত আছে, বহুত নাম লেখা আছে কিবা কিবি গছৰ পুলিবিলাকৰ, মই য'ত নেকি নামেই নাজানো আৰু
শ্বুটিংটো দেখুৱাম আপোনালোকক। শ্বুটিঙৰ লগতে মোৰ ভিডিঅ'টো যদি আপোনালোকে ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এই চলে কি হেৰি পুলি নিবি আহিছে নেকি? কিহৰ পুলি নিবি? লেচু পুলি আৰু মোমাই তামোল নিবি? গোটেই চাৰিটা লৈ যাবি নেকি? চাওক মোৰ পিছফালে শ্বুটিং চলি আছে। ক'বাচোন গানটো কি কেতিয়া এতিয়ালৈকে কিন্তু মই একো গম পোৱা নাই। মই সুধি পেলাই কৈ আছোঁ। হয় মানে কি মই গানটোৰ কথা গম পোৱা নাছিলোঁ। কি গানে এখনো মই অলপ সুধিব চেষ্টা কৰিম। কি আছিল গানটো? গানটো হ'ল পকোৱা সূতাৰে, ছিংগাৰ বৰ্ণালী কলিতা। চৰি, আপোনালোকে চাব আৰু মই এই ভিডিঅ'টো ডিছক্ৰিপশ্যনটো মোৰ লিংকত দি দিম ডিছক্ৰিপশ্যনত, আৰু আপোনালোকে চাই ল'ব কেনেকুৱা পায়।
এই এতিয়া এই খাদ্যৰ টাইম। কি মাংস নেকি? কণী হেডকেইটা খাওঁ নাই যে মেকআপ যাব লিপষ্টিক যাব অঁ বুজিছোঁ। এইটোকে লাঞ্চ ব্ৰেক খোৱা টাইম দুপৰীয়াৰ আহাৰ অঁ বোধহয়। আৰু মই ইয়াৰ পৰা দুটা মানে হেৰি মমাই তামোলৰ পুলি লৈ যাওঁ বুলি ভাবিছোঁ। আৰু এখেত ইনচাৰ্জ হয়, তেখেতে মোক মমাই তামোলৰ পুলি দিব। আপোনালোকে চাই থাকক। মই ইয়াৰ পৰা মমাই তামোল দুটা পুলি লৈ গৈ মই ঘৰত নিজে মানে হেৰি কৰিম বুলি ভাবিছোঁ, পুতিম বুলি ভাবিছোঁ। এয়া চাওক মমাই তামোলৰ পুলি, আৰু এইকেইটা লৈ পেলাই মই ঘৰত পুতিব লাগিব এতিয়া গৈ। আৰু বহুত কিবা কিবি আছে, ইমানবোৰতো লোৱা সম্ভৱ নহয়, আজি দুটা ল'লোঁ আৰু আজিলৈ